হেল্ল' এভৰিৱান, তো মই কুলদীপ কলিতা এটি সুন্দৰ ৰাতিপুৱাতে পুনৰ উভতি আহিছোঁ এটি নতুন ভিডিঅ' লৈ। তো গুড মৰ্ণিং। তো দেখিছে চাৰিওফালে এতিয়া পূৰা কুঁৱলী হৈ আছে, কুঁৱলী পৰি আছে বঢ়িয়াকৈ, আৰু টাইম হ'ল এতিয়া ৰাতিপুৱা 5:30। তো আজি দীপাৱলী, সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ পোনপ্ৰথমে। তো আজি মই ক'ত কেনেদৰে দীপাৱলী পালন কৰোঁ, অৰ্থাৎ মোৰ ঘৰত আৰু মোৰ হোম টাউন অৰ্থাৎ ৰঙিয়া, তো ক'ত কেনেদৰে দীপাৱলী পালন হয় তাক দেখাবলৈ কিছু চেষ্টা কৰিম। তো বলক আজি ভিডিঅ'টো মোৰ লগত আৰম্ভ কৰোঁ আৰু চাই থাকক মোৰ লগত শেষলৈ। খোৱা শেষ। দিৱালী বুলি একেবাৰে জৰুৰী কাম কলপুলি পোতা। ৰাস্তাৰ কলপুলিটো নহ'লে দিৱালী যেন নালাগে। তো এতিয়া সেইটো কৰিব যাই আছোঁ। এটা কলপুলি আছে, সেইটো তাত পোতো। যিহেতুকে এতিয়া অলপ আগতে আছিল যদিও এতিয়া অলপ কলপুলিৰ অভাৱ মানে আমাৰ তাত হৈছে। তো এতিয়া এটা চাইছোঁ বঢ়িয়াকৈ একদম প্ৰকাণ্ড। তো সেইটো এতিয়া তাত পোতো। তাৰপিছত যাই আছোঁ বজাৰৰ ফালে, অলপ বম কিবা কিবি অলপ তেনেকৈ আনো। তো চাই থাকক মোৰ লগত শেষলৈ। কলপুলি ইজ ৰেডি। তো চাই থাকক কি কৰোঁ। দেৱালী বুলি ল'ব লগা বহুখিনিয়ে আছে, তো আপোনালোকে চাই থাকক। আমি ৰঙিয়াৰ ফালে আহিলোঁ বজাৰ কৰিবলৈ, কিছু বস্তু লগা আছিলে। তো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম গোটেই দিনটো। তো এনেদৰে চাই থাকক আগৰখিনি। আমাৰ বজাৰ কমপ্লিট হৈ গ'ল। যিখিনি লগা আছিলে সেইখিনি আমি ৰঙিয়াৰ পৰা লৈ ল'লোঁ, পালোঁ। তো এতিয়া আমি ঘৰত যাই আছোঁ। তো ঘৰত যাই দেখাই আছোঁ আমাৰ ঘৰত কেনেকুৱা দীপাৱলী উপলক্ষে আয়োজন কৰা হৈছে। তো চাই থাকক আপোনালোকে। তো দেৱালী উপলক্ষে চাকিটো মেইন। তো আমি চাকি জ্বলাই ল'লোঁ। এতিয়া আমাৰ ঘৰৰ চাৰিওফালটো পোহৰাই ল'ম। তো আপোনালোকে চাই থাকক এনেধৰণে আমি কি ধৰণে দেৱালী উদযাপন কৰিলোঁ আজি চাওকচোন। বজাৰ কৰি একেবাৰে ঘৰ আহি পালোঁ এতিয়া। তো এতিয়া ইয়াৰ পৰা যাই আছোঁ ঘৰৰ পৰা, অৰ্থাৎ ঘৰৰ পৰা যাই আছোঁ ফিল্ডলৈ। তাতো কিবা এটা সৰুকৈ প্ৰগ্ৰেম এটা হ'ব। তো তাত প্ৰগ্ৰেমটো কৰি আকৌ আহি আছোঁ ঘৰৰ ফালে। সকলোখিনি দেখাই আছোঁ আপোনালোকক, চাই থাকিব মোৰ লগত একেলগে। তো গাইজ আমি ফিল্ডৰ পৰা আহিলোঁ। এতিয়া আপোনালোকক আমাৰ হোম টাউন ৰঙিয়াখনৰ দীপাৱলী উপলক্ষে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে, তাৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখাই আছোঁ। তো চাই থাককচোন ভিডিঅ'টোৰ জৰিয়ে আমাৰ মৰমৰ ৰঙিয়াখন।
থাকক ৰঙিয়াখন গোটেই একেবাৰে লাইটেৰে গোটেই ৰঙিয়াখন একেবাৰে পুরো পোহৰ হৈ আছে এতিয়া তো একেবাৰে ভাল লাগি আছে গোটেইখিনি তো দেখাই আছোঁ আপোনালোকক চাই থাকক তো গাইজ আপোনালোকে দেখিলে আমাৰ ৰঙিয়াখনৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ দীপাৱলী উপলক্ষে আয়োজন কৰা হৈছিলে তো এতিয়া মই ঘৰৰ ফালে যাওঁ তো চাই থাকক ভিডিঅ'টো কালি ৰাতি আহি আৰু ব্লগ বনোৱা নহ'ল সেইকাৰণে আৰু তেনেকৈ থাকিল তো আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ লৈছোঁ এটা চিম্পল ভিডিঅ' আপোনালোকৰ মাজলৈ দিলোঁ যদি ভিডিঅ'টো ভাল পালে তো আপোনালোকৰ সঁহাৰি পাম বুলি আশা থাকিল ৰঙীন পোহৰে যাতে সকলোৰে জীৱন পোহৰাই তোলে তাৰে কামনা কৰি মোৰ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ লৈছোঁ তো আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আকৌ এবাৰ তো তেতিয়ালৈ টাটা বাই বাই জয় আই অসম